আজি আমি এনে এটা বিষয় আলোচনা কৰিবলৈ লৈছো যিটোৰ অবিহনে পৃথিৱীত জীৱ-জন্তু উদ্ভিদ কাৰোৰে জীৱন সম্ভৱ নহয় এটো হ'ল বায়ুমণ্ডল এটা প্ৰশ্ন হ'ল বায়ুমণ্ডলনো কি পৃথিৱীৰ পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকেই বায়ুমণ্ডল বোলে ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত এই বায়ুমণ্ডল বিস্তৃত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবেই বায়ুমণ্ডলটো পৃথিৱীৰ গাতে লাগি আছে বায়ুমণ্ডলত ৰংবিহীন গেছৰ উপৰিও জলীয় বাষ্প আৰু ধূলিকণা মিশ্ৰিত হৈ থাকে বায়ুমণ্ডল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান অস্মমণ্ডল যাক ইংৰাজীত লিথোস্ফিয়াৰ বুলি কোৱা হয় অৰ্থাৎ মাটি আৰু পানী আৰু জলমণ্ডল হাইড্ৰস্ফিয়াৰৰ লগতে বায়ুমণ্ডলে জীৱমণ্ডল বায়োস্ফিয়াৰৰ সৃষ্টি সম্ভৱ কৰিছে জীৱজগতত থকা মানুহ আৰু উদ্ভিদ প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰিও বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে বায়ুৰ গতিশীলতাৰ বাবে তাপমাত্ৰাৰ ভাৰসাম্যতা ৰক্ষা কৰে অৰ্থাৎ বায়ু যদি গতিশীল নহলহেঁতেন তেতিয়া পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি পালেহেঁতেন আৰু এই বায়ুমণ্ডলৰ বাবে বৰষুণ হয় এতিয়া প্ৰশ্ন হ'ল এই বায়ুমণ্ডলনো কেনেকৈ গঠন হয় বায়ুমণ্ডল বিভিন্ন গেছ জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠন হয় বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ সম্পৰ্কে আমি এখন তালিকা চাওঁ নাইট্ৰজেন ৰাসায়নিক সংকেত N2 পৰিমাণ হ'ল 78.08% অক্সিজেন O2 পৰিমাণ হ'ল 20.94% আৰ্গন Ar পৰিমাণ হ'ল 0.93% কাৰ্বন ডাই অক্সাইড CO2 পৰিমাণ হ'ল 0.036% অন্যান্য গেছসমূহৰ ভিতৰত নিয়ন ৰাসায়নিক সংকেত Ne হিলিয়াম ৰাসায়নিক সংকেত He মিথেন CH4 ক্ৰিপ্টন Kr হাইড্ৰজেন H2 জেনন Xc ওজন O3 আৰু ইহঁতৰ পৰিমাণ হ'ল 0.014% বায়ুমণ্ডলৰ গেছসমূহ 10,000 কিলোমিটাৰ পৰ্যন্ত ব্যাপি থাকে যদিও সকলো পৰ্যায়তে ইহঁত একে নহয় গধুৰ গেছ যেনে নাইট্ৰজেন অক্সিজেন আৰ্গন কাৰ্বন ডাই অক্সাইড আদি 80 পৰা 100 কিলোমিটাৰ উচ্চতালৈ পোৱা যায় পাতল গেছ যেনে হিলিয়াম হাইড্ৰজেন অধিক উচ্চতাত পোৱা যায় জলীয় বাষ্প আৰু ধূলিকণা বায়ুমণ্ডলৰ নিম্ন স্তৰত পোৱা যায় এতিয়া আমি এই গেছসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰিব বিচাৰিছো নাইট্ৰজেন ই নিষ্ক্ৰিয় গেছ অৱশ্যে মাটিত থকা কিছুমান বেক্টেৰিয়া উদ্ভিদৰ ব্যৱহাৰৰ বাবে অলপ পৰিমাণে নাইট্ৰজেন নিষ্কাশন কৰি লয় অক্সিজেন ৰাসায়নিকভাৱে অতি সক্ৰিয় গেছ ই অন্য মৌলৰ লগত অতি সহজে জাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা সংযোজিত হয় সকলো জীৱ-জন্তু আৰু উদ্ভিদে অক্সিজেনৰ পৰাই প্ৰয়োজনীয় শক্তি লাভ কৰে আৰ্গন এই গেছও ৰাসায়নিকভাৱে নিষ্ক্ৰিয় গেছ বাল্ব প্ৰস্তুত আৰু জ্বালাই কাৰ্যত আৰ্গন গেছ ব্যৱহৃত হয় কাৰ্বন ডাই অক্সাইড পৰিমাণত কম হ'লেও ই বায়ুমণ্ডলীয় প্ৰক্ৰিয়া আৰু ভূপৃষ্ঠৰ জলবায়ু নিয়ন্ত্ৰণত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰ্বন ডাই অক্সাইডে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তিৰ কিছু তাপমাত্ৰা শোষণ কৰি পৃথিৱীত জীৱ-জন্তু আৰু উদ্ভিদৰ বাবে প্ৰয়োজনীয় উষ্ণতাৰ পৰিৱেশ কিন্তু বৰ্তমানে সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বৃদ্ধি পোৱা কয়লা পেট্ৰলিয়াম আদি ইন্ধনৰ ব্যৱহাৰ আৰু নিৰ্বৰ্ণীকৰণৰ ফলত বায়ুমণ্ডলত ক্ৰমান্বয়ে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব ধৰিছে আৰু লগে লগে বায়ুমণ্ডলৰ উষ্ণতাও বৃদ্ধি হ'ব ধৰিছে যাক গোলকীয় উষ্ণতা গ্লোবেল ওয়াৰ্মিং বুলি কোৱা হয় ওজন এই গেছও অতি গুৰুত্বপূৰ্ণ ই বায়ুমণ্ডলৰ প্ৰায় 40-50 কিলোমিটাৰ উচ্চতাত থাকে
আৰু সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰে। জলীয় বাষ্প আৰু ধূলিকণা। জলীয় বাষ্পই সৌৰশক্তি শোষণ কৰি তাপমাত্ৰা সন্তুলিত কৰি ৰাখে আৰু ধূলিকণাৰ সৈতে লগ লাগি ডাৱৰ সৃষ্টি কৰে। আজি ভিডিঅ'টোত আমি বায়ুমণ্ডল সম্পৰ্কে এইখিনি কথাই আলোচনা কৰিলো।